মেচ উপাধিটো ক'ৰ পৰা কেনেকৈ আৰম্ভণি হৈছিলে কেনেকৈ আহিলে ভণ্টিহঁতে তোমালোক কি নাচিবা খন্তেক সময় পাছতে আমি এটা পৰিয়াল হ'লগে বড়ো আৰু সেয়া হৈছে চেল্ফি পইণ্ট আই লাভ মেচ কছাৰী সেয়া নমস্কাৰ মই পৰ্টুত মেছে মোৰ পুনৰ এতিয়া নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক মেচ উপাধিটোনো কেনেকৈ আহিল ক'ৰ পৰা আহিল আজি সকলোবিলাক আজি তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু এয়াই আহি পেলাই পালোহি আমি আৰু এয়া হৈছে পঞ্চম সংখ্যিক মেচ কছাৰী সাংস্কৃতিক সমুৎসৱ 2023 পাতিছে জাগুনত। তেতিয়াহ'লে বলকচোন ভিতৰলৈ সোমাই গৈ থাকোঁ আৰু মই এইফালে আহি পেলাই পালোহি পেণ্ডেলৰ তলত আৰু যিহেতু প্ৰগ্ৰেমটো পাতিছিলে তিনিদিনীয়া 23, 24, 25 ফেব্ৰুৱাৰী 2023 আৰু আজি হৈছে শেষৰটো দিন। দেখাম আপোনালোকক কিমানখিনি পাৰোঁ। আপোনালোকক মই কৈছিলোঁ যে মেচ উপাধিটো কেনেকৈ ক'ৰ পৰা আহিলে আৰু সকলোবিলাক আপোনালোকক ক'ম বুলি কৈছিলোঁ আৰু এইফালে মোৰ লগত আছে বৰ্তাসকল আছে আজি বৰ্তাসকলৰ পৰা মই জানিবলৈ বিচাৰিম যিহেতু ময়ো মেচ লিখোঁ তো সেইকাৰণে ভাবিলোঁ যে মেচ উপাধিটোনো ক'ৰ পৰা আহিলে কেনেকৈ আহিলে আজি জানোচোন বৰ্তাৰ পৰা। এয়া আছে বৰ্তা। মোৰ নাম শ্ৰী বুধকৰণ মেচ। হয়, মই জাতীয় পৰিষদৰ উপদেষ্টা মেচ কছাৰী জাতীয় পৰিষদ। আৰু এইফালে আছে আমাৰ ছাৰ নমস্কাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী পুনাৰাম মেচ। হয়, মই জাতীয় পৰিষদৰ হয় জাতীয় পৰিষদৰ উপসভাপতি ধৰ্ম ডিব্ৰুগড়। মই বৰ্তাহঁতৰ পৰা জানিবলৈ বিচাৰিম যে আমাৰ মেচ উপাধিটো ক'ৰ পৰা কেনেকৈ আৰম্ভণি হৈছিলে কেনেকৈ আহিলে অলপ যদি থুলমূলকৈ কৈ দিয়ে আপোনালোকে। আমাৰ মেচ জনগোষ্ঠীটো পাটকাই পৰ্বত পাৰ হৈ আহি নেপালৰ মিচি নদীৰ পাৰত বাস কৰিছিল। এই মিচি নদীৰ পৰাই মেচ শব্দটো উৎপত্তি হোৱা, কিছুমানে মেচে বুলি কয়। এতিয়াও মিচি নদীৰ পাৰত নেপালত মেচে বা মেচ লিখা মানুহ আমাৰ বংশ পৰিয়াল আছে। সেই তেনেকেই মেচ শব্দটো আহিছে। কিছুমানে কয় ম্লেছ শব্দটো আচলতে আমি জাতিটো ম্লেছ নহয়, এইটো কথাৰ অপভ্ৰংশ। গতিকে এইটো আমাৰ মেচবিলাকক ম্লেছ বুলি কোৱা নহয়। এতিয়া মিচি নদীৰ পাৰত বাস কৰাৰ কাৰণে আমাক মেচ বুলি কয়। মেচ বংশৰ মানুহবিলাক প্ৰথম আহি নেপাল, গোৱালপাৰা, ডিমাপুৰ এইদৰে নৈ কিনাৰে কিনাৰে বাস কৰিছিল আৰু শদিয়াতো বাস কৰিছিল আৰু বৰ নদীৰ কিনাৰতে সৰহভাগ আমাৰ মানুহ বাস কৰিছিল। এতিয়া নদী কিনাৰত বাস কৰাৰ কাৰণে তাৰে মেচৰ এটা পৰিয়াল হ'লগৈ বড়ো মানে বৰ নদীৰ পাৰত বাস কৰাবিলাকক বড়ো হিচাপে হেৰি কৰে। আৰু তাৰ ভিতৰতে আমাৰ কি হ'ল, সময় সাপেক্ষে মানুহবোৰ আমাক বহুতে মেচ বুলি কোৱাৰ কাৰণে ককৰ্থনা কৰাৰ কাৰণে আমাৰ কিছুমানে মেচ উপাধি এৰি ৰাজবংশী লিখিলে। এই ৰাজবংশীখিনিও হ'ল আৰু আমাৰ মেচৰ 7টা মাহাৰী আছে। কিছুমানে বহুতে জাতিটো অৱহেলা কৰে বুলি দত্তলৈ গ'ল, কোচলৈ গ'ল, চুতীয়া হ'ল, কিছুমান মটকলৈ গুচি গ'ল। তেনেকৈ আমাৰ মেচৰ জনসংখ্যাটো কমি গ'ল। এতিয়া আমাৰ 7টা মাহাৰী আছে। এটা হ'ল স্বৰ্গীয়াৰী, বসুমতাৰী, বাগলাৰী, খাকলাৰী, দৈমাৰী, ইজলাৰী আৰু ইটো আদি কৰি আৰু ইত্যাদি আমাৰ 7টা মাহাৰী আছে। এই 7টা মাহাৰীৰে আমাৰ মেচ বংশটো জন্ম হৈছে। গতিকে এই 7টা মাহাৰীৰ মানুহ আমাৰ অসমত সকলো ঠাইতে পোৱা যায়। এতিয়া কিছুমান বকলিয়াল যিবিলাকে গছৰ বাকলিত সোণ খটাই হেৰি কৰিছিল তেওঁলোকে বকলিয়াল টাইটেল লিখিলে। তেওঁলোক হ'ল বকলিয়াল। ঘৰে ঘৰে গৈ পূজা কৰাবিলাকক ইজলাৰী বুলি কয় আৰু যিবিলাকে শিল পূজা কৰে তেওঁলোকক হাজোৱাৰী বুলি কয়। গতিকে এনেকৈ আমাৰ 7টা মাহাৰী আছে। 7টা মাহাৰী আমাৰ মেচ বংশটো অসমত বিস্তৃত হৈ আছে। আৰু বংশ হিচাপে আমাৰ 3টা বংশ আছে। বান বংশ, বানৰজাৰ বংশ, মেচবিলাক বানৰজাৰ বংশধৰো আছে। তাৰপৰা নৰকাসুৰ বংশ আৰু ঘটুকচ বংশ, এই 3টা বংশৰে আমাৰ মেচ জাতিটো ঠাল ঠেঙুলি হৈ পেলাই সকলো ঠাইতে বিয়পি আছে। আৰু বাঘক পাহাৰে পৰ্বতে বগাই
ফুৰাৰ কাৰণে মানুহবিলাকে বাঘক পূজা কৰে, বাঘক হেৰি কৰে, সেইখিনি বাঘলাৰী বুলি কয়। আৰু গছ গছনিৰ পৰা আমি জীয়াই আছোঁ, গছ গছনিৰ পৰা আহাৰ পাইছোঁ, সেইখিনি মানুহে খাগলাৰী লিখে। আৰু পৃথিৱীৰ পৰা আমি সকলো বস্তু পাইছোঁ, পৃথিৱীৰ পৰাই সকলো খাইছোঁ, পৃথিৱীয়ে আমাক সহায় কৰিছে, সেইখিনি বসুমতাৰী কয়, বসুমতাৰী টাইটেল। তাৰপৰা আৰু এটা আছে, আমাক স্বৰ্গখনে সহায় কৰিছে, তাৰ পৰা বায়ু পানী বতাহ সকলো পাওঁ, সেইখিনি হ'ল স্বৰ্গীয়াৰী। আৰু পানীৰ পৰা আমি জীয়াই আছোঁ, পানী নহ'লে নহয়, সেইখিনি কয় দৈমাৰী। এই 7টা মাহাৰীৰে আমাৰ জাতিটো গঠিত হৈছে আৰু সকলোতে পোৱা যায় 7টা মাহাৰী মানুহ। আচ্ছা, হ'ব, ধন্যবাদ। সেইফালে বৰ্তা একেটাই কথা, হয়, সেইখিনিকে কোৱা হ'ব। আৰু এইফালে বৰ্তাসকলক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ, যাতে ইমান ধুনীয়াকৈ তেওঁলোকে মোৰ লগতে আপোনালোককো বুজাই দিলে, আৰু বহুত বহুত ধন্যবাদ আপোনালোকক। আৰু যিহেতু বৰ্তাসকলে আপোনালোকক ধুনীয়াকৈ কৈ দিলে গোটেই মেচ উপাধিটো ক'ৰ পৰা আহিলে, কেনেকৈ আহিলে, আৰু তেতিয়াহ'লে ভিডিঅ'টো অলপ দীঘল হ'ব, আৰু তেতিয়াহ'লে আপোনালোক চাব, আৰু খুবেই ইনফৰ্মেটিভ হ'ব বুলি আশা ৰাখিছোঁ ভিডিঅ'টি। আৰু সেয়ে আৰু চাই থাকক ভিডিঅ'টি। আগৰ দিনত মেচ কছাৰীৰ লোকসকলে কেনেকৈনো থাকিছিলে, বা তেওঁলোকৰ থকা ঘৰটোৰ নামটোনো কি, যেনেকৈ মিচিংসকলৰ থকা ঘৰটোক চাংঘৰ বুলি কয়, আৰু মেচ কছাৰী থকা ঘৰটোকনো কি বুলি কয়, এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে গম পাব। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এইফালে সোমাই পেলাই আহি পেলাই এইফালে আছে দেউচি, আৰু আমি এতিয়া মেচ কছাৰী সাংস্কৃতিক মহোৎসৱৰ উদযাপন কৰিবলৈ লৈছোঁ। ইয়াত আমাৰ হস্তদশ মানে উদযাপন কৰিছোঁ। তাৰ উদযাপন কৰাৰ লগতে আমাৰ যিখিনি পৰম্পৰাগতভাৱে যিখিনি দেখুৱাব লাগে, সেইখিনি নিয়ম নীতিৰ অনুসাৰে আমাৰ প্ৰথমে দেউচি ঘৰ, এইফালে হাঁহ কুকুৰা ঘৰ ন, এইফালে এইফালে অলপ জুম কৰি দিছোঁ আপোনালোকক, চাই লওক। এইফালে আছে হাঁহ কুকুৰা ঘৰ, তাৰপাছত আৰু এইফালে আছে আমাৰ ভঁৰাল আছে। হয়, খেতিয়কৰ যেতিয়া প্ৰথম জীৱিকা খেতিৰ ওপৰতে নিৰ্ভৰ কৰে ৰাইজে, এই ধান তাত থ'বলৈ কাৰণে তাত ভঁৰাল তৈয়াৰ কৰি দিয়া আছে। এই ভঁৰাল এইফালে আহক, বলক অলপ দেখাই দিয়ক ওচৰৰ পৰা। এই ভঁৰাল, এই ইয়াত দেখিছে ভঁৰাল আপোনালোকে। এইটো কি হয়? এই ছাগলী ঘৰ, ছাগলী ঘৰটো মানে ছাগলী গঁৰাল বুলি কয়। আচ্ছা, তাৰপৰা এইফালে আছে গৰু বন্ধা গোহালি। হয়, এইফালে গোহালি আছে, গোহালি অলপ জুম কৰি দিছোঁ, চাই লওক। তাৰপিছতে এইফালে আহক, এইফালে আছে গাহৰি গঁৰাল। এইফালে ন, অলপ ওচৰৰ পৰা দেখাই দিওঁ। যি ঘৰত গৈ পেলাই মানে মিউটুক দিয়া হয়। হয়, মিউটুক দিয়ে। অলপ ভিতৰখিনি অলপ দেখাই দিওঁ বলকচোন, কেনেকৈনো মিউটুকক দিয়ে। মেইন পাকঘৰ হ'ল, হয়, উধান সাজি থোৱা আছে, ইয়াত চৌকা আছে, মানে জুই জ্বলাইছে। মৃত্যুক পূজা পাঠ ইয়াতে কৰা হয়, মৃত্যুকো ইয়াতে পূজা হয়। আমাৰ মেইন হ'ল মৃত্যুকটো। মৃত্যুকটো আমাৰ সৰ্বা বুলি ক'ব লাগিব। যিসকল প্ৰয়াত হৈ গৈছে, মানে মৃত্যু হৈ গৈছে, তেওঁলোকৰ নামতে আমি তেওঁলোকৰ নামো সুঁৱৰি পেলাই আমি মৃত্যুক দিওঁ। আমাৰ পূজাৰ ভিতৰত বহুতখিনি পূজা আছে, বাথৌ পূজা আছে, আই পূজা আছে, ব্ৰহ্মণী পূজা আছে, হয়, আই থান আছে। প্ৰায় নিয়মৰ অনুসৰি কৰিলে ধৰ্ম আমাৰ ইয়াত পূজা কেইবাটাও পালন কৰা হয়। আচ্ছা, আৰু এইফালে অলপ দেখাইছোঁ ভিতৰৰ ফালে অলপ। এয়া বাইদেউসকলে কি বনাইছে? বাইদেউসকলে আপোনালোকে চাহ বনাইছে। আচ্ছা, অলপ খুৱাবনে চাহ? দিয়ক দিয়ক। লাৰু বনাইছে। ঠিক আছে ঠিক আছে, আছোঁ বাৰু ইয়াতে। তেতিয়াহ'লে যিমানখিনি পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যে মেচসকলে কেনেকৈ তেওঁলোকৰ লাইফষ্টাইলটো কেনেকুৱা সকলোবিলাক দেখাব চেষ্টা কৰিছোঁ। আৰু তেতিয়াহ'লে ভিডিঅ'টি চাই থাকক, লগ পাম আপোনালোকক। আৰু এইফালে বাইদেউসকলে দিলে চাহ, আৰু আমি গোটেইখিনি এনেকৈ কথা পাতি আছোঁ। আৰু এতিয়া মই দেখাম আপোনালোকক গৈ পেলাই যে মেচ কছাৰীসকলেনো কেনেকৈ নাচে।
তেতিয়াহ'লে বলকচোন গৈ থাকোঁ। চ' গাইছ আৰু এইফালে প্ৰগ্ৰেমবিলাক ষ্টাৰ্ট হৈ গৈছে। তো বলকচোন ফটাফট দেখাওঁগৈ আপোনালোকক। মই মানে এইফালে ফটো মাৰি আছিলোঁ তো সেইকাৰণে অকণমান দেৰি হৈ গ'ল আৰু এইফালে প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গ'ল। গৈ এতিয়া গম পাইছোঁ চাওক কেনেকুৱা মানুহ আছে এইফালে পূৰা প্ৰগ্ৰেম চাই আছে মানুহবিলাক। এইয়া মানুহ বলক বলক ফটাফট বলক। আৰু এয়া হৈছে আই লাভ মেচ কছাৰী। ইয়াত ধুনীয়াকৈ বনাইছে তেওঁলোকে বাঁহৰ লগত আৰু এইফালে দিছে ধুনীয়াকৈ বহিবলৈ। আৰু এইফালে আছে মন যায় জুবিন দাৰ আমাৰ ধুনীয়াকৈ বনাইছে। আৰু এইফালে আছে কি নাম দি মাতিম তোমাক এইফালে। আৰু তেতিয়াহ'লে এইটো হৈছে চেল্ফি পইণ্ট। তেতিয়াহ'লে ইয়াত দুখনমান চেল্ফি মাৰোঁ আৰু কি কি ফটো চটো মাৰোঁ তাৰপিছত আৰু যামগৈ ঘৰলৈ। তেতিয়াহ'লে ভিডিঅ'টি চাই থাকক। আৰু এতিয়া সময় হৈছে 4:12। আমি যাব লৈছোঁ আৰু মোৰ লগত আহিছিলে আমাৰ দাদা। আৰু যদি ভিডিঅ'টো চাই পেলাই ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ। আৰু আজি মেচ কছাৰীনো ক'ৰ পৰা কেনেকৈ আহিলে সকলোবিলাক আপোনালোকক জনালোঁ। আৰু সেইটোৱে আৰু সেয়ে আৰু জয় আহক।